নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মই মোৰ চেনেল চিলড্ৰেনছ লাৰ্নিং জনলৈ পুনৰবাৰ স্বাগতম জনাইছো তোমালোকে যদি এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে এই ভিডিঅটোৰ তলতে থকা ৰঙা ৰঙৰ সাবস্ক্ৰাইব বাটনটো টেপি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে কাষতে থকা বেল আইকনটো টেপি অল নটিফিকেশন অন কৰি দিবা যাতে মই ভিডিঅ আপলোড দিয়াৰ লগে লগে তোমালোকে পোনপ্ৰথমে এই ভিডিঅসমূহ চাব পাৰা ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকলৈ ইংৰাজীৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছো গতিকে পলম নকৰি আজি আমি এই বিষয়টোলৈ আগবাঢ়ো আৰু মই আশা কৰিছো তোমালোকে শেষলৈকে এই ভিডিঅটো চাবা তোমালোকে এতিয়া নিশ্চয় ক'ব পাৰিবা যে আমি যেতিয়া এটা কলম বুলি কওঁ তেতিয়া তাক আমি ইংৰাজীত কি বুলি লিখো হয় নিশ্চয় আমি কি বুলি লিখো এ পেন বুলি লিখো নহয় না বাৰু এতিয়া চোৱা এটা কলম বুলি কওঁতে আমি এ পেন বুলি লিখিছো মানে এ পেন হয়নে কিন্তু এটা আপেল বুলি ক'লে আকৌ আমি এ এপল নিলিখো কি লিখো চোৱাচোন বাৰু এন এপল আমি এন এপল বুলিহে লিখিলো কিন্তু দুয়োটাৰ ক্ষেত্ৰত এটা কলম বা এটা আপেল এটাই বুজাইছে নহয় বাৰু এই শব্দটোৱে এটা বুজাইছে আৰু এন শব্দটোৱে কি বুজাইছে এটা বুজাইছে বুজিবা পাৰিছানে বাৰু কিন্তু ইখন দুটাৰ মাজত এই পাৰ্থক্যটো কিয় আহিল ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই এ আৰু এন যে আহিল তাৰ বিষয়ে কিন্তু জানিব লাগিব তাৰ আগতে আমি এই এ আৰু এন এই দুটা কি তাৰ বিষয়ে তোমালোকে সবিশেষকৈ জানিব লাগিব তোমালোকে নিশ্চয় ধৰিব পাৰিছা এই এ আৰু এন এই দুটা হৈছে একোটা আৰ্টিকল গতিকে ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ লগত এই ভিডিঅটোৰ জৰিয়তে আৰ্টিকল নামৰ এই বিষয়টোৰ ওপৰত আলোচনা কৰিম এতিয়া আমি এই আৰ্টিকলটো কি তাৰ বিষয়ে সবিশেষকৈ জানোচোন আহা ছাত্ৰ ছাত্ৰীসকল তেতিয়াহলে আজিৰ আমাৰ বিষয়টো হৈছে আৰ্টিকল এতিয়া এই আৰ্টিকলৰ বিষয়ে জনাৰ আগতে তোমালোকে কিন্তু ভাৱেল আৰু কনসনেন্ট এই দুটা কি হয় হেতু ভালদৰে জানি ল'ব লাগিব তোমালোকক মই আগৰ এটা ভিডিঅত ভাৱেল আৰু কনসনেন্টৰ বিষয়ে কৈছিলো যদি তোমালোকে সেই ভিডিঅটো চোৱা নাই তেতিয়াহলে এই ভিডিঅটোৰ ডেসক্ৰিপচন বক্সত সেই ভিডিঅটোৰ লিংক দিয়া হৈছে তোমালোকে তাত গৈ ভিডিঅটো চাই ল'ব পাৰিবা তথাপিতো মই পুনৰবাৰ ভাৱেল আৰু কনসনেন্টৰ বিষয়ে থুলমূলকৈ কিছু কথা তোমালোকৰ আগত জনাব বিচাৰিছো এতিয়া তোমালোকে নিশ্চয় জানা যে আমাৰ ইংৰাজী বৰ্ণমালা মুঠ কেইটা আছিল ২৬টা আৰু সেই ২৬টাৰ ভিতৰত এ ই আই ও আৰু ইউ এই পাঁচটা হৈছে ভাৱেল আৰু বাকি ২১টা বৰ্ণ হৈছে কনসনেন্ট গতিকে আমাৰ ভাৱেল কেইটা পালো আমি ৫টা পালো বাকি কনসনেন্ট হৈছে ২১টা বুজিব পাৰিছানে আমি ভাৱেল পাইছো ৫টা আৰু কেইটা হৈছে এ ই আই ও ইউ আৰু কনসনেন্ট হৈছে ২১টা বুজিব পাৰিছানে বাৰু এতিয়া আমি আমাৰ প্ৰধান বিষয় আৰ্টিকলৰ ওপৰত আলোচনা কৰিম তোমালোকে ইতিমধ্যে পালা যে আৰ্টিকল আমি দুটা পাইছো এটা হৈছে এ আৰু এন এটা এ আৰু এন কিয় ব্যৱহাৰ কৰা হয় বা কেনেকৈ ব্যৱহাৰ কৰা হয় সেই বিষয়ে আমি জানি লম এ আৰু এনৰ ব্যৱহাৰ এতিয়া আমি এ আৰু এন কি কাৰণত ব্যৱহাৰ কৰা হয় সেই বিষয়ে জানিম তোমালোকে এইখিনিতে মন কৰিবা কোনো এটা শব্দৰ প্ৰথম আখৰটো যদি কনসনেন্টেৰে আৰম্ভ হয় তেতিয়াহলে সেই শব্দটোৰ আগত আমি এ বহুৱাম গতিকে মই লিখি দিছো যে কোনো এটা শব্দৰ প্ৰথম আখৰটো কিহেৰে আৰম্ভ হ'ব লাগিব কনসনেন্টেৰে আৰম্ভ হ'লে কনসনেন্টেৰে আৰম্ভ হলে তাৰ আগত কি বহিব এ বহিব এ বহে বুজিব পাৰিছানে বাৰু মই আকৌ কৈছো যে কোনো এটা শব্দৰ প্ৰথম আখৰটো কনসনেন্টেৰে আৰম্ভ হলে তাৰ আগত কি বহিব এ বহিব উদাহৰণস্বৰূপে তোমালোকে ল'ব পাৰা ডগ মানে কুকুৰ এই কুকুৰৰ প্ৰথম আখৰটো কি হৈছে কনসনেন্ট গতিকে তাৰ আগত কি বহিছে এ বহিছে বুজিব পাৰিছানে
আন এটা উদাহৰণ লৈছো কেট CAT কেট কেটৰ প্ৰথম আখৰটো C এটো হৈছে কনসনেন্ট গতিকে তাৰ আগতে কি বহিব A বহিব ঠিক তেনেদৰে অন্য কিছুমান শব্দ যাৰ প্ৰথম আখৰটো কিহেৰে আৰম্ভ হ'ব লাগিব কনসনেন্টেৰে আৰম্ভ হ'ব লাগিব তেতিয়া তাৰ আগত কি বহিব A বহিব বুজিব পাৰিছানে বাৰু এতিয়া আমি এনৰ ব্যৱহাৰটো বিষয়ে জানিম এতিয়া আমি পালো কি কোনো এটা শব্দৰ প্ৰথম আখৰটো কনসনেন্টেৰে আৰম্ভ হ'লে তাৰ আগত A বহিছিলে কিন্তু যদি কোনো এটা শব্দৰ প্ৰথম আখৰটো আকৌ ভাৱেলেৰে আৰম্ভ হয় কিহেৰে আৰম্ভ হ'বলৈ লাগিব ভাৱেলেৰে আৰম্ভ হয় তেতিয়া হলে তাৰ আগত A নবহে কি বহে তাৰ সলনি কি বহিব N বহিব বুজিব পাৰিছানে চোৱা কোনো এটা শব্দৰ প্ৰথম আখৰটো ভাৱেলেৰে আৰম্ভ হ'লে তাৰ আগত কি বহিব N বহিব এটা উদাহৰণ স্বৰূপে আমি এটা শব্দ লওঁ যেনিবা এলিফেন্ট এলিফেন্ট মানে হাতী তোমালোকে নিশ্চয় জানা এটা এ এলিফেন্টৰ প্ৰথম আখৰটো কি হৈছে ই আৰু কেটো হৈছে ভাৱেল আমি ভাৱেল পাইছিলো কেটা পাইছিলো পাঁচটা এ ই আই ও আৰু ইউ এই পাঁচটাৰ ভিতৰত ইটো কি হৈছিলে ভাৱেল হয় নহয় গতিকে এই ভাৱেল ইৰ আগত আমি কি বহাম এন হে বহাম এ কিন্তু নবহাম দেই এ বহালে ভুল হ'ব বুজিব পাৰিছানে গতিকে আমি দুটা বস্তু পালো যে যদি কনসনেন্টেৰে আৰম্ভ কৰা শব্দৰ প্ৰথম আখৰটো তেতিয়া হলে এ বহে আৰু শব্দৰ প্ৰথম আখৰটো যদি ভাৱেলেৰে আৰম্ভ হয় তেতিয়া হলে কি বহিব এন বহিব আমি আন এটা উদাহৰণ ল'ব পাৰো অৰেঞ্জ O R A N G E অৰেঞ্জ অৰেঞ্জৰ প্ৰথম আখৰটো O এটো হৈছে কি ভাৱেল তো ভাৱেলৰ আগত আমি কি বহাব লাগিব এন বহাব লাগিব বুজিব পাৰিছানে বাৰু মই আশা কৰিছো তোমালোকে এ আৰু এনৰ এই ব্যৱহাৰটোৰ বিষয়ে জানিব পাৰিছা এতিয়া আমি এ আৰু এনৰ আন এটা ব্যৱহাৰৰ বিষয়ে জানিম এতিয়া তোমালোকে চাবা এটা শব্দ মই লম আৰু সেই শব্দটো ইউনিভাৰ্সিটি এটা এই ইউনিভাৰ্সিটিৰ প্ৰথম আখৰটো কি বাৰু ইউ হয়নে কি ইউটো কি হয় ভাৱেল এ ই আই ও ইউ এই পাঁচটা ভাৱেলৰ ভিতৰত এই ইউটো হৈছে ভাৱেল কিন্তু এটো যদিও ভাৱেল ইয়াৰ আগত কিন্তু এ হে বহে এন নবহে এই এনটো নবহে বুজিব পাৰিছানে বাৰু এই ইউনিভাৰ্সিটিৰ আগত এ বহে এন নবহে কিন্তু ইউটো অথচ কি হৈছে ভাৱেল হৈছে এটা কি কাৰণে এই ইউনিভাৰ্সিটি শব্দটোৰ আগত এন নবহি এ বহিছে বাৰু জানানে ছাত্ৰ ছাত্ৰীসকল এই ইউনিভাৰ্সিটি শব্দটো যেতিয়া আমি উচ্চাৰণ কৰিছো তেতিয়া এই ইউ শব্দটোৱে কি উচ্চাৰণ কৰিছে ইউ উচ্চাৰণ কৰিছে যদি এই এটা শব্দৰ প্ৰথম আখৰটো ভাৱেল হয় আৰু কি যদি ইউ উচ্চাৰণ কৰে y ইউ তাৰমানে ইউ যদি উচ্চাৰণ কৰে তেতিয়া হলে কিন্তু তাৰ আগত কেতিয়াও এন নবহে তাৰ সলনি কি বহিব এটোহে বহিব বুজিব পাৰিছানে বাৰু এতিয়া আমি আন এটা উদাহৰণ লওঁ তেতিয়া তোমালোকে স্পষ্টভাৱে জানিবা এতিয়া চোৱা ই ইউ আৰ ও পি ই এ এন ইউৰোপিয়ান এটা ইটো ভাৱেল নহয় জানো ইটো ভাৱেল হয়নে এটা এই ইউৰোপিয়ান শব্দটো ইটোৱে কি উচ্চাৰণ কৰিছে ইউৰোপিয়ান তো ইউ উচ্চাৰণ কৰিছে হয় নহয় বাৰু গতিকে ইউ উচ্চাৰণ কৰাৰ কাৰণে ইয়াৰ আগত এন নবহি কি বহিব এহে বহিব এই এনটো কিন্তু নবহে যদিও ই কি হৈছে ভাৱেল এটা তোমালোকে নিশ্চয় বুজিব পাৰিছা যে যদি কোনো এটা শব্দৰ আগত প্ৰথম আখৰটো ভাৱেল থাকে কিন্তু সেই ভাৱেলটোৱে কিহৰ উচ্চাৰণ কৰিব লাগিব ইউ উচ্চাৰণ কৰিব লাগিব হছৰি হছৌ নহয় নে ইউ তাৰমানে y ইউ তেতিয়া হলে কি হ'ব তাৰ আগত এন নবহি এহে বহে তোমালোকে নিশ্চয় এটো ভালদৰে বুজিব পাৰিলা এতিয়া আমি এ আৰু এনৰ আন এটা ব্যৱহাৰৰ বিষয়ে জানিম ছাত্ৰ ছাত্ৰীসকল এটা শব্দ ধৰা তাৰ আৰম্ভণিটো কিন্তু এটা কনসনেন্ট হয় কিন্তু তাৰ উচ্চাৰণ কিন্তু এটা ভাৱেলৰ দৰে হয় না উদাহৰণ স্বৰূপে চাবা এম এল এ এই শব্দটোলৈ লক্ষ্য কৰা ইয়াৰ আৰম্ভণি হৈছে কি এম এটা কনসনেন্ট হয় নহয় বাৰু গতিকে এই এম শব্দটোৱে কিন্তু তাৰ কনসনেন্টৰ নিচিনা উচ্চাৰণ কৰা নাই ই কিন্তু এটা ভাৱেলৰ নিচিনাই উচ্চাৰণ কৰিছে তোমালোকে চাব পাৰা এম তাৰমানে এ উচ্চাৰণ কৰিছে চোৱা এ উচ্চাৰণ কৰিছে নহয় বাৰু গতিকে যদি ই কনসনেন্ট হৈছে কিন্তু ইয়াৰ উচ্চাৰণ এটা ভাৱেলৰ নিচিনা হৈছে তেতিয়া হলে তাৰ আগত কিন্তু কি বহিব এন হে বহিব এ নবহে বুজিব পাৰিছানে এই কিন্তু আমি নবহাও কি কাৰণে নবহাও মই পুনৰ কৈছো
যে এই শব্দটো যদিও কনসনেন্ট হৈছে তাৰ উচ্চাৰণ এটা কাৰৰে হৈছে এটা ভাৱেলৰ নিচিনা হৈছে বুজিব পাৰিছনে তো ভাৱেলৰ নিচিনা উচ্চাৰণ হোৱাৰ কাৰণে তাৰ আগত কি বহিছে এন বহিছে বুজিব পাৰিছা আমি আন এটা উদাহৰণ লৈছো এফ আৰ সি এস এই এফ আৰ সি এস শব্দটোৰ প্ৰথম আখৰটো হৈছে এফ ইউ এটা কনসনেন্ট কিন্তু ইয়াৰ উচ্চাৰণ সোৱা এফ তাৰমানে এটা এ মানে ভাৱেলৰ নিচিনা হৈছে বুজিব পাৰিছানে তো ভাৱেলৰ নিচিনা হোৱাৰ কাৰণে ইয়াৰ আগতো কি বহিব এন হে বহিব এ কিন্তু নবহে গতিকে তোমালোকে নিশ্চয় বুজিব পাৰিছা যে কোনো এটা শব্দৰ প্ৰথম আখৰটো কি হ'ব লাগিব কনসনেন্ট হ'ব লাগিব কিন্তু তাৰ উচ্চাৰণটো এটা ভাৱেলৰ নিচিনা হয় তেতিয়া হলে তাৰ আগত কি বহিব এন বহিব বুজিব পাৰিছানে বাৰু এতিয়া আমি আন এটা ব্যৱহাৰৰ বিষয়ে জানোচোন ছাত্ৰ ছাত্ৰীসকল কোনো এটা শব্দই যদি এটা বা এজনৰ অৰ্থ প্ৰকাশ কৰে তেতিয়া হলে সেই শব্দটোৰ আগত আমি এ বা এন বহাও এতিয়া উদাহৰণস্বৰূপে চাব পাৰা যদি এজন ল'ৰা বুজায় তেতিয়া হলে আমি কি বুলি ক'ম এ বয় বুলি লিখিম হয়নে তো এ বয় এটো বহাইছো নহয়নে বাৰু এজনী ছোৱালী এ গাৰ্ল এটা কলম এ পেন এটা হাতী এন এলিফেন্ট এটা এই প্ৰত্যেকটোতে তোমালোকে চাব পাৰা ইহঁতে কি বুজাইছে এটা বা এজনৰ অৰ্থ প্ৰকাশ কৰিছে আৰু সেই কাৰণে আমি ইহঁতৰ আগত হয় এ নতুবা কি বহাইছো এন বহাইছো তোমালোকে নিশ্চয় বুজিব পাৰিছা ছাত্ৰ ছাত্ৰীসকল এইখিনিতে আমি এ আৰু এনৰ ব্যৱহাৰৰ বিষয়ে ভালদৰে জানিলো তোমালোকে ওপৰৰ শ্ৰেণীত কিন্তু এ আৰু এনৰ বহুতো ব্যৱহাৰৰ বিষয়ে জানিবলৈ পাবা আমি মাত্ৰ কেইটামান ব্যৱহাৰৰ বিষয়ে আজি জানিলো এতিয়া তোমালোকে এই যে এ আৰু এন এই দুটা আৰ্টিকুলৰ বাহিৰেও আন এটা আৰ্টিকুল আছে সেই বিষয়ে হয়তো জানা আৰু সেই আৰ্টিকুলটো হৈছে ডি এতিয়া আমি এই ডি ব্যৱহাৰ কেতিয়া কৰা হয় আৰু কিয় কৰা হয় সেই বিষয়ে ভালদৰে জানিম ছাত্ৰ ছাত্ৰীসকল এবাৰ আমি ডিৰ ব্যৱহাৰৰ বিষয়ে জানিম এতিয়া আমি ডিৰ ব্যৱহাৰৰ বিষয়ে জনাৰ আগতে কিন্তু এই টিএইচি শব্দটোৱে দুই ধৰণে উচ্চাৰণ কৰে বুলি জানিব লাগিব আৰু হেতু হৈছে এটা ডি আৰু আনটো হৈছে দা কোনোৱে হয়তো ইয়াক কি বুলি কয় ডি বুলি কয় বা কোনোবাই হয়তো ইয়াক দা বুলিও ক'ব পাৰে প্ৰকৃততে দুইটাই শুদ্ধ কিন্তু যদিও এই দুইটা শুদ্ধ হয় কিন্তু ইহঁতৰ উচ্চাৰণ কৰাৰ এটা নিৰ্দিষ্ট কাৰণ আছে আৰু সেই কাৰণটো হৈছে যে যদি কোনো এটা শব্দৰ প্ৰথম আখৰটো ভাৱেল হয় এতিয়া এই এৰোপ্লেন শব্দটোৰ প্ৰথম আখৰটো ভাৱেল হয় নহয় তেতিয়া হলে তাক আমি তাৰ আগত যদি টিএইচি টো থাকে তেতিয়া হলে আমি কি বুলি কম ইয়াক ডি বুলি পঢ়িম এই ক্ষেত্ৰত আমি ডি বুলি পঢ়িম আৰু যদি ধৰা এটা কনসনেন্ট হয় পি এন আৰু তাক যদি আমি তাৰ আগত যদি টিএইচ শব্দটো থাকে তেতিয়া হলে কি কম আমি দা বুলিহে পঢ়িম গতিকে তোমালোকে নিশ্চয় বুজিব পাৰিছা যে যদি কোনো এটা শব্দৰ প্ৰথম আখৰটো কি হ'ব লাগিব ভাৱেল হ'ব লাগিব তেতিয়া তাৰ আগত টিএইচি থাকিলে ডি বুলি পঢ়ে আৰু কোনো এটা শব্দৰ প্ৰথম আখৰটো যদি কনসনেন্ট হয় তেতিয়া তাৰ আগত টিএইচি থাকিলে তাক কি বুলি কোৱা হয় দা বুলি কোৱা হয় বুজিব পাৰিছা নিশ্চয় এতিয়া আমি এই ডি আৰু দাৰ ব্যৱহাৰ ক'ত ক'ত কৰা হয় বা কেতিয়া কৰা হয় সেই বিষয়ে ভালদৰে জানিম এতিয়া তোমালোকে মন কৰা যদি কোনো এটা শব্দই নিৰ্দিষ্ট হিচাপে বুজায় অৰ্থাৎ আমি আঙুলিয়াই যদি দেখুৱাওঁ এতিয়া এই ক্ষেত্ৰতে এৰোপ্লেনৰ আগত আমি আগতে জানিছিলো যে এন এৰোপ্লেনে বহাইছিল কিন্তু মই এতিয়া টিএইচি ডি বহাই দিলো কিন্তু এই ডি বুলি বহুৱাৰ আগতে আমি কি কৰিব তাক আঙুলিয়াই দেখাব লাগিব ধৰা সেই এৰোপ্লেনখন ডি এৰোপ্লেন বুজিব পাৰিছানে তেতিয়া হলে তাক কি কম আমাৰ আগত ডি বহাই তাৰমানে সেই এৰোপ্লেন বুলি আঙুলিয়াই নিৰ্দিষ্টকে দেখাই দিলোতো তেতিয়া হলে তাৰ আগত কি বহিব ডি বুলি বহিব এতিয়া কলমটো মই যেনিবা আঙুলিয়াই দিছো দা পেন তাৰমানে এই কলমটো বুজি পাইছানে এই কলমটো বুলি কওঁতে আমি নিৰ্দিষ্ট হিচাপে বুজাই দিছো তেতিয়া হলে তাৰ আগত কি বহিছে টিএইচি দা বুলি বহিছে বুজিব পাৰিছানে বাৰু তো মই পুনৰ কৈছো যে কোনো এটা শব্দ যদি নিৰ্দিষ্ট হিচাপে বুজায় অৰ্থাৎ আমি তাক আঙুলিয়াই যদি দেখুৱাওঁ তেতিয়া তাৰ আগত কি বহিব টিএইচি ডি বা দা বহিব বুজিব পাৰিছানে বাৰু মই আশা কৰিছো তোমালোকে নিশ্চয় বুজিব পাৰিছা এতিয়া আমি ডি আন এটা ব্যৱহাৰৰ বিষয়ে জানিম ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় জানা যে সৌৰজগতত সূৰ্য মাত্ৰ এটাই পৃথিৱীও এখনেই আৰু চন্দ্ৰও এটাই
অৰ্থাৎ দ্বিতীয় এটা নাই নহয়নে বাৰু গতিকে এনেকুৱা অদ্বিতীয় বস্তু এটা বুজাবৰ কাৰণে এই শব্দটোৰ আগত কি বহুৱাই দা বহুৱাই বুজিব পাৰিছেনে এতিয়া চোৱা পৃথিৱী আমাৰ পৃথিৱী এখনেই আৰ্থ পৃথিৱী এখনেই গতিকে পৃথিৱী এখন বুজাবৰ কাৰণে আমি তাক এ বুলি ব্যৱহাৰ নকৰোঁ তাক কি ব্যৱহাৰ কৰোঁ ডি ব্যৱহাৰ কৰোঁ বুজিছানে ডি আৰ্থ তাৰমানে পৃথিৱী এখনেই সেই নিৰ্দিষ্ট পৃথিৱীখনেই আৰু তাৰ বাদে বেলেগ এখন পৃথিৱী নাই বা সূৰ্য চান চান বুলি ক'বলৈ এটাই আছে মাত্ৰ সূৰ্য এটাই নহয়নে বাৰু গতিকে তাৰ আগত আমি কি বহালো বি চান বহালো বা আমি ইয়াক এই ক্ষেত্ৰত কিন্তু এ চান বা এন চান বুলি বহাব নোৱাৰো বুজিব পাৰিছানে অৰ্থাৎ অদ্বিতীয় বস্তু এটা বুজাবৰ কাৰণে তাৰ আগত কি বহুৱাবলগীয়া হৈছে ডি বহুৱাবলগীয়া হৈছে বুজিব পাৰিছা এতিয়া আমি আন এটা ব্যৱহাৰৰ বিষয়ে জানোচোন আহা ছাত্ৰ ছাত্ৰীসকল এবাৰ মন কৰিবা আমি এখন নদীৰ নাম লৈছো ব্ৰহ্মপুত্ৰ তোমালোক সকলোৱে ব্ৰহ্মপুত্ৰ চিনি পোৱা নহয়নে বাৰু এই ব্ৰহ্মপুত্ৰ নদীৰ আগত আমি THC দা বহাম বুজিব পাৰিছানে ব্ৰহ্মপুত্ৰৰ আগত আমি কি বহালো দা বহালো এখন অৰ্থযুক্ত দেশ USA ইউনাইটেড ষ্টেট অফ আমেৰিকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাম তোমালোক সকলোৱে শুনিছা এখন বহুত ডাঙৰ দেশ নহয়নে বাৰু এই আমেৰিকা যুক্তৰাষ্ট্ৰ এই দেশখনৰ আগত আমি কি বহাম ডি বহাম তাৰমানে DUSA ইয়াৰ উপৰি আমি এখন জাহাজৰ নাম লৈছো টাইটানিক তোমালোকে সকলোৱে চাইছা টাইটানিক চিনেমাখন চাইছা নহয়নে বাৰু তোমালোকে চিনিও পোৱা গতিকে টাইটানিক হৈছে এখন জাহাজ আৰু এই টাইটানিক জাহাজখনৰ আগত আমি কি বহাইছো ডি বহাইছো বুজিব পাৰিছানে বাৰু ইয়াৰ উপৰি আমি আন কেইটামান উদাহৰণ ল'ম এখন ধৰ্মগ্ৰন্থৰ নাম লৈছো তোমালোকে ৰামায়ণ সকলোৱে শুনিছা হয়নে তো ৰামায়ণ এই ৰামায়ণৰ আগতো আমি কি বহাম জানানে ডি বহাইছো বুজিব পাৰিছানে ইয়াৰ উপৰি আৰু লৈছো আমি এখন বাতৰি কাকত দৈনিক জনমভূমি তোমালোকে নিশ্চয় দৈনিক জনমভূমিৰ নাম শুনিছা তোমালোকে হয়তো পঢ়াও ৰাতিপুৱা নহয়নে বাৰু গতিকে এই বাতৰি কাকতৰ আগতো আমি কি বহাম জানানে ডি বহাম বুজিব পাৰিছানে গতিকে আমি এতিয়ালৈকে কি পালো নদ নদী পৰ্বত পাহাৰ সাগৰ মহাসাগৰ জাহাজ ধৰ্মগ্ৰন্থ বা এখন অৰ্থযুক্ত দেশ এই সকলোবিলাকৰ আগত কি বহে দা বহে বুজিব পাৰিছানে দা বা দি আমি যিকোনো উচ্চাৰণ কৰিব পাৰোঁ নহয়নে বাৰু গতিকে আমি এইবিলাকৰ আগত কি বহাইছো দা বা দি বহাইছো হয়নে বাৰু মই তোমালোকক পুনৰ কৈছো এখন নদী পৰ্বত পাহাৰ সাগৰ মহাসাগৰ বাতৰি কাকত ধৰ্মগ্ৰন্থ এখন দেশ অৰ্থযুক্ত দেশ তাৰমানে এনেবিলাকৰ আগত বা এনেবিলাক শব্দৰ আগত কি বহে THE ডি বা দা বহে গতিকে ছাত্ৰ ছাত্ৰীসকল মই আশা কৰিছো তোমালোকে আজিৰ এই ভিডিঅ'টোত আমাৰ তিনিটা আৰ্টিকল A N আৰু D এই কেইটাৰ বিষয়ে ভালদৰে বুজিব পাৰিলা তোমালোকে ওপৰৰ শ্ৰেণীত এই A N আৰু D আৰু কেইটামান ব্যৱহাৰৰ বিষয়ে পঢ়িবলৈ পাবা কিন্তু মই তোমালোকক আজিৰ এই ভিডিঅ'টোত মাত্ৰ কেইটামান A N আৰু D ব্যৱহাৰৰ বিষয়ে শিকালো আৰু মই আশা কৰিছো তোমালোক সকলোৱে এই ভিডিঅ'টোৰ জৰিয়তে A N আৰু D এই আৰ্টিকল তিনিটাৰ বিষয়ে অলপ হলেও জানিব পাৰিছা শেষত তোমালোক সকলোকে মই জনাব বিচাৰিছো যদি তোমালোকে এই ভিডিঅ'টো চাই ভাল পালা তেতিয়াহলে ভিডিঅ'টো লাইক কৰি দিবা আৰু লগতে শ্বেয়াৰ কৰি দিবা আৰু তোমালোকে যদি এতিয়াও এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা শেষত মই সকলোকে ধন্যবাদ জনাই আজিৰ এই ভিডিঅ'টো সামৰণি মাৰিছো